আপুনি ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে নেকি? কিন্তু জানেনে এইবোৰৰ পৰা আপুনি ঘৰত বহি টকা উপাৰ্জন কৰিব পাৰে। আজি মই দেখুৱাই দিম যে এফিলিয়েট মাৰ্কেটিঙৰ পৰা আপোনালোকে কেনেকৈ আৰ্নিং কৰিব পাৰিব। মই আজিৰ এই ভিডিঅ'টোত দেখুৱাম ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে কেনেকৈ টকা উপাৰ্জন কৰিব পাৰি। এইটো সম্পূৰ্ণ ফ্ৰীতে আৰম্ভ কৰিব পাৰিব। এফিলিয়েট মাৰ্কেটিংনো কি? এফিলিয়েট মাৰ্কেটিং হৈছে অন্য কোম্পানীৰ বস্তু আপুনি প্ৰমোট কৰিব। যদি কোনোবাই আপোনাৰ শ্বেয়াৰ কৰা লিংকৰ পৰা বস্তু কিনে তেতিয়া আপুনি কমিশ্যন পাব। উদাহৰণস্বৰূপে এমাজন, ফ্লিপকাৰ্ট, মিছো এইবিলাকৰ পৰা আপোনালোকে এফিলিয়েট প্ৰগ্ৰাম কৰিব পাৰে। যদি আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেন্তে এফিলিয়েট মাৰ্কেটিং আপোনাৰ বাবে এটা ভাল আৰ্নিং অপৰচুনিটি হয়। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰিব নাপাহৰিব। বলক মই এতিয়া দেখুৱাই দিছোঁ আপোনালোকক কেনেকৈ আপোনালোকে এফিলিয়েট লিংক বনাব আৰু সেই এফিলিয়েট লিংকটো আনি আপোনালোকে কেনেকৈ ইনষ্টাগ্ৰাম বা ফেচবুক এইবোৰত আপোনালোকে কাম কৰিব পাৰিব। বলক আমি চাই লওঁ আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে আৰু কামটো কৰি ল'ব পাৰে। প্ৰথমতে আপোনালোকে যাব লাগিব গুগলত। ইয়াতে চাৰ্চ কৰি ল'ব মিছো এফিলিয়েট প্ৰগ্ৰাম। ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব। মই লাহে লাহে কৈ গৈ আছোঁ যাতে সকলোৱে বুজিব পাৰে। যদি এবাৰত ভিডিঅ'টো বুজি নাপায় তেতিয়াহ'লে ভিডিঅ'টো আকৌ এবাৰ চাব, নিশ্চয় ভালদৰে বুজি পাব। ইয়াতে ইনষ্টাগ্ৰামৰ ওপৰত লগো দেখিব। যিহেতু মই ইনষ্টাগ্ৰামৰ লগত লিংক হৈ লৈছোঁ তো ডাইৰেক্ট ইয়াতে ইনষ্টাগ্ৰাম বিশ্বজিৎ শৰ্মা বুলি আহি গৈছে। তো আপোনালোকে যিহেতু নতুনকৈ কৰিব ইয়াতে ইনষ্টাগ্ৰামৰ লগোটো লাগি থাকিব। ইনষ্টাগ্ৰামৰ লগোটোৰ ওপৰত ক্লিক কৰি আপোনালোকৰ ইমেইল আইডিটো আৰু পাছৱৰ্ডেৰে লিংক কৰি ল'ব ইনষ্টাগ্ৰামৰ লগত। ইয়াতে বেছিকেলি আপোনালোকে সকলোবোৰ প্লেটফৰ্মতে কৰিব পাৰে। মই আজি দেখুৱাই দিম ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত কেনেকৈ আপোনালোকে লিংকবোৰ চিপকাব পাৰে সেইটো দেখুৱাই দিম। তো আপোনালোকে ইয়াতে ক্ৰিয়েট এফিলিয়েট লিংকত ক্লিক কৰিব। ক্ৰিয়েট এফিলিয়েট লিংক ক্লিক কৰাৰ পিছত মই দেখুৱাই দিম বাৰু ছাইটটোত গৈ কিনে দেখুৱাই দিম কেনেকৈ প্ৰডাক্টবোৰ আপোনালোকে ল'ব আৰু বনাব, কেনেকৈ আপোনালোকে ভাইৰেল প্ৰডাক্টবোৰ সেইখিনিও দেখুৱাই দিম। এইখিনি কাম আপোনালোকক দেখুৱাই দি লৈ গৈছোঁ। প্ৰডাক্টবোৰত যেতিয়া আপোনালোকে চিলেক্ট ফ্ৰম ইউৰ উইচ লিষ্টটোৰ পিছত গৈ মই বুজাই দি আছোঁ আপোনালোকক। মই যেতিয়া আপোনালোকে উইচ লিষ্ট কৰি ৰাখিব প্ৰডাক্টবোৰ ইয়াতে শ্ব' কৰিব। এই প্ৰডাক্টটোৰ ওপৰত মই আগতে ছেভ কৰা আছিলে, মই ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ লগে লগে আপোনালোকে ইনষ্টাগ্ৰাম ষ্টৰিত প'ষ্ট কৰিব নে ইউটিউবত প'ষ্ট কৰিব নে ফেচবুকত প'ষ্ট কৰিব। মই যদি বিচাৰোঁ যে মোক ইনষ্টাগ্ৰামৰ ষ্টৰিত মানে দিয়াৰ কাৰণে মোক এটা লিংক বনাই দিয়ক, তেতিয়াহ'লে মই এইটো ইনষ্টাগ্ৰাম ষ্টৰিত ক্লিক কৰি ল'লোঁ। মই কমপ্লিট কৰি দিলোঁ। কমপ্লিট কৰি দিয়াৰ পিছত ইয়াতে দেখিছেনে বাৰু কপি লিংক। এই লিংকটোৱে আপোনালোকে কপি কালেকশ্যন লিংক ইয়াতো ক্লিক কৰিব পাৰে, তলতো ক্লিক কৰিব পাৰে। মই ওপৰত ক্লিক কৰি লিংকটো লৈ ল'লোঁ। ঠিক তেনেকৈ আপোনালোকে লিংকবোৰ বনাব পাৰিব। এতিয়া আপোনালোকে কেনেকৈ চিপকাব সেইটো দেখুৱাই দিম। ইয়াৰ কাৰণে আপোনালোকে যাব লাগিব প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত গৈ আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে এই যিটো এপ্লিকেশ্যনত আপোনালোকে অৰ্ডাৰবোৰ কৰে, মিছো প্ৰডাক্ট অৰ্ডাৰ কৰে, সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব লাগিব। মই অ'পেন কৰি ল'লোঁ। প্লে ষ্ট'ৰত আহি কিনে আপোনালোকে ডাউনলোড কৰি ল'ব যদি আপোনালোকৰ নাথাকে। তাৰপিছতে ইয়াতে আপোনালোকে কেটেগৰী চুজ কৰি ল'ব, কি কেটেগৰীৰ ওপৰত এফিলিয়েট বা প্ৰডাক্ট আপোনালোকে চেল কৰি ল'ব বিচাৰে। মই যদি ইলেক্ট্ৰনিক্সৰ ওপৰত চিলেক্ট কৰি লওঁ তেতিয়াহ'লে এইবোৰ ইলেক্ট্ৰনিক্স প্ৰডাক্টছ ইয়াতে আহি যাব। তো এফিলিয়েট লিংক কেনেকৈ বনাব, ধৰি লওক আপোনালোকে যদি ইয়াতে এইবোৰ প্ৰডাক্ট যদি প্ৰমোশ্যন কৰে তেতিয়াহ'লে আপোনালোকে 21.5% কমিশ্যন পাব। যদি আপোনালোকে বেলেগ এটা প্ৰডাক্টক লৈ কিনে প্ৰমোশ্যন কৰে, যদি এইখন ব'ৰ্ডখন যদি আপোনালোকে প্ৰমোশ্যন কৰে 108 টকা প্ৰাইচ আছে, তো তাত আপোনালোকে এফিলিয়েট যদি কৰে তেতিয়াহ'লে 10% কমিশ্যন পাব। মই এই প্ৰডাক্টৰ ওপৰতে ক্লিক কৰি দিলোঁ। আপোনালোকক দেখুৱাই দিয়াৰ কাৰণে কৰিছোঁ মই। তাৰপিছত মই অকণমান আগতে ক'লোঁ যে উইচ লিষ্ট বুলি ক'লোঁ যে মই এই উইচ লিষ্ট কৰিলে আপোনালোকে এফিলিয়েট ছাইডত গৈ কিনে লিংকটো বনাই ল'ব পাৰে। উইচ লিষ্ট কৰিব আৰু লগতে শ্বেয়াৰ অপশ্যনটো দেখিছেনে, ইয়াতে শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰি ইয়াতে লিখা থাকিব আৰ ইউ ৰিচেলিং দিছ প্ৰডাক্ট। তো আপোনালোকে এইটো য়েছ কৰি দিব। য়েছ কৰি দি কিনে ডাইৰেক্ট ফেচবুক ৱাল বা ফেচবুক পেজ বা ইনষ্টাগ্ৰাম ষ্টৰি ইনষ্টাগ্ৰামত ডাইৰেক্ট আপোনালোকে লিংকটো নপঠিয়াব। প্ৰথমতে নিজৰ হোৱাটছআপত লৈ আহিব ইমেজ আৰু ডেছক্ৰিপশ্যন, লগতে লিংকটো হোৱাটছআপলৈকেও আনি ল'ব। প্ৰথমতে কপি হৈ কিনে আপোনালোকৰ মোবাইলৰ হোৱাটছআপত আহি গ'ল। অহাৰ পিছতে আপোনালোকে যাব ইনষ্টাগ্ৰামলৈকে। ইনষ্টাগ্ৰামত আহিব। ইয়াতে আপোনালোকে চাৰ্চ কৰি ল'ব মিছো এপ্লিকেশ্যন। ইয়াতে চাৰ্চ বাৰত যাব মিছো এপ্লিকেশ্যন বা মিছো প্ৰডাক্ট বুলি চাৰ্চ কৰি ল'ব পাৰে। তো দেখিছেনে মিছো প্ৰডাক্ট কিমান ভিউ সেইটোও চাই লওক। এই কাপোৰযোৰত
আপোনালোকৰ 2.2 মিলিয়ন ভিউ, 2.8 মিলিয়ন ভিউ, 3.6 মিলিয়ন ভিউ, বহুত ভিউ তাৰমানে প্ৰতিটো প্ৰডাক্টৰে। ইমানখিনিতে মানুহে কাম কৰিব এৰি দিয়ে। মোৰ পৰা এইবোৰ নহ'ব বুলি ভাবে, কিন্তু মই এইটো ক'ম, যিসকলৰ বাজেট থাকে তেওঁলোকে মিছ'ৰ পৰা প্ৰডাক্টটো অৰ্ডাৰ কৰি কিনে ৰীল বনাওক, আৰু যিসকলৰ মানে বাজেটৰ ভিতৰত নপৰে তেওঁলোকে এটা কাম কৰিব লাগিব। মই অলৰেডি কিন্তু ভিডিঅ' এটা বনাই দি ৰাখি থৈ দিছোঁ বাৰু, কেনেকৈ আপোনালোকে এখন ফটোৰ পৰা আপোনালোকে ভিডিঅ'বোৰ বনাব পাৰে। সুন্দৰকৈ ভিডিঅ'বিলাক বনাই দিয়ে। এই গ্ৰক এপ্লিকেশ্যনটো দেখিছে নহয়, এই গ্ৰক এপ্লিকেশ্যনটোত যাব। গ্ৰক এপ্লিকেশ্যনটোত যায় আপোনালোকে, মই অলৰেডি কিন্তু ভিডিঅ' বনাই দি দেখিছোঁ, ভিডিঅ'বোৰ চাব আপোনালোকে ভালদৰে বুজি পাব। এইটো ভিডিঅ'ত মই চিম্পলকৈ আপোনালোকক দেখুৱাই দিছোঁ। ক্ৰিয়েট ভিডিঅ'ত যাব। ক্ৰিয়েট ভিডিঅ'ত গৈ কিনে আপোনালোকে টাইপ টু ইমেজ ইয়াতে যাব। ইয়াত গৈ এনিমেটেড ফটো, যিকোনো আপোনালোকে ফটো, এইবিলাক ফটো ল'ব পাৰে। ফটো ভিডিঅ' লৈ ধৰি লওক মই এইটোৰে দেখুৱাই দিছোঁ, ডান কৰি দিলোঁ। ডান কৰি দিয়াৰ পিছতে ৰিলছ বনাই দিব ইয়াতে। তো আপোনালোকে এইবোৰ ৰীল লিংকটো লগাই আপলোড কৰি দিব পাৰে। আৰু মই ছাজেষ্ট কৰিম, ডেছক্ৰিপশ্যনত লিংক দিয়াতকৈ আপোনালোকে লিংকবোৰ মানে বায়'ত দিয়ক, যাতে আপোনালোকে কৈ দিব যাতে বায়'ত চেক কৰি কিনে প্ৰডাক্টটো অৰ্ডাৰ কৰিব পাৰে। আৰু ভাইৰেল হোৱাৰ কাৰণে মই কৈছোঁ, সদায় ভাইৰেল মানে প্ৰডাক্ট বাছনি কৰক, লগতে শ্বৰ্টছ ভিডিঅ' বনাওক, 10 মিনিটছৰ ভিডিঅ' বনাওক, আৰু অনেষ্টলি ৰিভিউ কৰক। আৰু লিংক ডিছক্ৰিপশ্যনত আছে বুলি জনাই দিব। দেখিছেনে বাৰু, ভিডিঅ'টো ছেকেণ্ডতে হৈ দিব। আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা বুলি ভাবিছে, ভিডিঅ'টো লাইক কমেণ্ট কৰি দিব, আৰু বেছি শ্বেয়াৰ কৰি দিব।